ৰিকুৱেষ্ট কৰিছোঁ মোৰ নামটো বিয়াৰচন আছে বিয়াৰচন মাৰাক আছে আৰু মোৰ মাইকীটো চেমলা চাম্মা আছিলে এইটো আমাৰ গাঁৱতো এইটো দলদলি বাসু পাহাৰ আছে কাৰ্বি আংলং এইটো দলদলি বাসু পাহাৰ আছে আৰু মোৰ মাইকীটো কাম কৰিব কাৰণে দিল্লীতে গৈছে সেই টকা পইচা বি নপঠায় এইটোৱে আৰু মই অনুৰোধ জনাইছোঁ আৰু তোমালোকৰ হেল্প মাগিছোঁ আহাবি নাহে ফোন কৰিলে বেকাবি নকৰে কিয় এইটো মানে এইটো ইমান অসমীয়াটো নাজানো এতিয়া মানে নাগামিজটো অলপ বুজি অলপ আৰু এইটোৱে ইউজ কৰি থাকে না মই কিবা মোৰ ঘৰ সংসাৰ কাৰণে মই অলপ হেল্প মাগিছে আপুনি কেনেকৈ মাতাবি কমিছা হ'ব মাইকীটো এনে 1 বছৰ আজিলৈকেতো 8 মহিনামান হৈ গ'ল সি টকা পইচা নাই আৰু ল'ৰা ছোৱালীৰ কাৰণে ফোন বি নকৰে সি ঘৰতে আছে এতিয়া বৰ্তমান সি দিল্লীতে আছে বুলি কৈছে মানুহবিলাকতো মোৰ কাৰণে কোৱাটো মোক এইটো ফোন বি নকৰে ল'ৰা ছোৱালীটো ইমান স্কুলতে পঢ়িব খুলিবি পইচা টকা বি নপঠায় সি আৰু তাৰ মা বাবাৰ কাৰণে মই ক'লেতো আৰু তোমাৰো আপুনি কাৰণ বি সংসাৰ আলাগ আমি বি সংসাৰ আলাগ এইটো কথাই কৈ আছে মোক এইটো মোৰ ল'ৰা ছোৱালী বি আৰু কাৰণ নিয়ম হ'লেতো কেনেকৈ ক'ব সিহঁতে ডাঙৰ হৈ যাব যোৱাৰ পিছতে মোৰ লগা ল'ৰা ছোৱালী লৈ যাব না সিহঁতে এইটো কাৰণে মই ভয় লাগে না ইমান এতিয়া সৰু টাইম পৰতো মই বি খেলাই আছে না বাচ্চা কানকে পিছতে আৰু সিহঁতে লৈ যাইছে গ'লে মই বি দুখ পাব বাচ্চা কানকে ইমান ছোটো টাইম পৰা চাই না এইটোৱে আৰু মোৰ খোৱাটো মানে আমাৰ গাঁৱৰ নিয়মত এইটো ছোৱালী মানুহবিলাকহে সংসাৰ পায় না সেইটো কাৰণে তাকে মই তহঁতে এনেকৈ নিজৰ ঘৰ বৰবাদ কৰি কিনে তালে নহ'ব কৰি কিনে মই অনুৰোধ জনাইছোঁ আৰু এইটো মাৰ্কীৰ কাৰণে হ'লেও নাহে সি ফোন বি কৰিলে বেকআপি নকৰে আৰু মই বি ইমান ল'ৰা ছোৱালীৰ কাৰণে সৰুৰ পৰা ফালি কেনে ডাঙৰ কৰাৰ পিছতে সিহঁতে আৰু ল'ব আহিলেতো মই বি দুখ পাব না মই মাইকী বাবাবিলাক কাৰণে জনাইছোঁ আৰু তাৰ ছোৱালীটো এনেকুৱা জেগাতে যাই কিনে আছে আনিব পাৰিবলৈ সুধিছে মইতো আনি দিব নাপাৰিব মাত্ৰ এতিয়াতো সংসাৰ বেলেগ তহঁতৰ সংসাৰ বেলেগ আমিও সংসাৰ বেলেগ হৈছে আৰু মোৰ মাইকীৰ বাবাবিলাকতো মইতো বুজাব নাপাৰিব কৈছে আৰু মোৰ মাইকীৰ বাবাবিলাকতো তহঁতে যি কৰিবলৈ মন আছে ঘৰ কৈছে মোৰ মাইকীৰ বাবাবিলাকতো যে মোৰ মাইকীটো বাহিৰতে যাই কিনে যেতিয়া ল'ৰা ছোৱালীৰ কাৰণে মনতে আছেনে নাই সি মইতো মৰম লাগে ল'ৰা ছোৱালীৰ কাৰণে বি সিহঁতৰ নিচিনাটো মইতো কৰিব মন নাই পঠাই দিবলৈ মন নাই না তুই বি বাহিৰতে থাকিলে বি ল'ৰা ছোৱালীৰ কাৰণেতো মৰম কৰি কিনে আহি যালে ভাল হ'ব নেকি মোৰ কাৰণে এইটো ৰিকুৱেষ্ট কৰিছোঁ আৰু